ঐ ৰিণ্টু, তোৰ খবৰ খাতি কচোন। বহুত দিন হ'ল ন আমি এনেকৈ লগ নোপোৱা। ভাই, বহুত দিনেই হ'ল লগ নোপোৱা। কি কৰিবি আৰু, আজিকালি কামৰ হেঁচা, পইচা নহ'লে চলিব নোৱাৰি। এনেকৈ আৰু মাজে মাজে লগ পাব লাগিব। বাকী মানুহটো ঠিকেই আছোঁ বাৰু। এই চাকৰি এটা নাই যে, মাজে মাজে পইচা পাতি আহে, বৰ প্ৰব্লেম দিয়ে অ'। কিবা এটা মেনেজ কৰচোন তই। মেনেজ মানে কি মেনেজৰ কথা কৈছোনো? ভালকৈ ক আকৌ, মই বুজাই নাই তই কি মেনেজ কৰি আছ। সেই এইটো কৰাটো মানে কি কৰিলে হাতলৈ 2 টকামান পইচা আহিব, মানে বিজনেছৰ কথা কৈছোঁ। বিজনেছ মাৰচোন কিবা এটা ধান্দা। তই মানে সেইটো কথা কৈছ। এটা কাম কৰোঁ দে, এই আমাৰ ঘৰৰ বাৰীৰ পিছফালে মানে মাটি অলপমান পৰি আছে, তাতে খেতি কৰোঁ আহ। ধেই, খেতি কৰিম নেকি আমি? তই আকৌ খেতিতহে ধান্দা মাৰিলি। বেলেগ কিবা উলিওৱা। তেনেহ'লে গাহৰিকে পোহোঁ। ধেই, এইবাৰ আকৌ গাহৰি বেপাৰী হ'বলৈ মন গ'ল। এদিন বেমাৰ হ'ব, গোটেই সোপা মৰি থাকিব, ৰিক্স কোনে ল'ব? তাৰোপৰি আকৌ ৰাইজৰ ফালৰ পৰা এৰি থ'লে সেইফালে আছেই। বেলেগ কিবা ডাঙৰ ধান্দা মাৰিবলৈ তোৰ মাথাত আইডিয়া নাহে নেকি? চাল্লা, তোৰ আগৰ স্বভাৱটো নগ'লে আৰু ন? গাত নাই চাল বাকলি, মদ খাই 3 টেকেলি। পকেটততো পইচা লাগিব ন ডাঙৰ কিবা ধান্দা মাৰিবলৈ। লাষ্ট মোৰ হাতত এটা অপশ্যনেই আছে। কৰ যদি ক, নকৰ যদি নকৰোঁ বুলি কবি। কি অপশ্যন ক? শুনিতো চাব পাৰি ন? শুনি চোৱাততো কোনো আপত্তি নাই। শুন তেতিয়াহ'লে, আমি এটা কাম কৰোঁ বুজিছ। আমি বেংকৰ পৰা এটা হেভি এমাউণ্টৰ লোন লওঁ, আৰু সেই লোনটোৱে আমি বেংকক কিনি লওঁ। মানে কি ক'ব বিচাৰিছ তই? ভালকৈতো ক। মানে আমি এই বেংকৰ পৰা যে লোনটো ল'ম, এই লোনৰ পইচাৰে আমি বেংকটো কিনি পেলাম। আৰু যেতিয়া আমি বেংকটো কিনি পেলাম, আমাৰতো বেংকটো নিজৰে হৈ পৰিব। আৰু বেংকেও আমাক লোনৰ পইচা বিচাৰি আহিব নোৱাৰে, কাৰণ আমিতো বেংকটোৰ মালিক হৈ যাম। আৰে ভাই, ভাবিছা না ভালকৈ, আমি কোটিপতি হৈ যাম, কোটিপতি। চাল্লা, ইমান সময় তোৰ লগত চিৰিয়াছলি কথা পাতি থাকিলোঁ, আৰু তোৰ সেইটোহে ধান্দা মাথালৈ আহিলে। আৰু যেতিয়া ধৰা পৰিবি ন, তেতিয়া কি হ'বি? জেলৰ পতি। চা ভাই, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ হা। তই তোৰ বুদ্ধি তোৰ মাথাৰে ৰাখ, আৰু মই মোৰ প্ৰব্লেম মোৰ লগতে ৰাখোঁ। গোটেই পিছৰ জীৱন পৰি আছে বোপাই, মই এনেকুৱা কাম কৰিব নোৱাৰিম। ভাই, তইও যে ইমান ভয় কৰ ন। এবাৰ ট্ৰাই কৰি চাওঁ ব'ল, পিছত যি হয় হ'ব ন। নাই ভাই, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। মই বিয়া পতা মানুহ। তই এতিয়ালৈকে বিয়া পতা নাইতো, তই গম পোৱা নাই ন। ঠিক আছে, আজিলৈ এৰিছোঁ দে, বেলেগ কেতিয়াবা লগ পাম। চাল্লা, সি ৰাতিয়ে দিনে পইচা ঘটাত ধান্দা তাৰ। পইচাৰ ওপৰত শুই থকা মানুহ সি, আৰু মানুহ এটা দেখিলে পইচা খোজোঁ বুলি তাৰ নাই। পইচাই প্ৰব্লেম। কেনেকুৱা পালি এতিয়া আইডিয়া মোৰ? আপোনালোকেও মোৰ আইডিয়াটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন দেই। আজিলৈ বাই বাই।